পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। খুবেই টেষ্টি ৰেচিপিটো চিকেন চপ চিজৰ লগত বনোৱা। আগতে মই চিকেন চপৰ ৰেচিপি দিছোঁ, কিন্তু এইটো খাবলৈ খুবেই টেষ্টি হয়। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া বলকচোন মই কেনেকৈ বনালোঁ দেখুৱাওঁ। ইয়াৰ বাবে মই লৈছোঁ 400 গ্ৰামমান বনলেছ চিকেন। এইখিনি ভালদৰে ধুই সৰু সৰু টুকুৰা কৰি মিক্সি জাৰটোত দি দিছোঁ আৰু দিছোঁ 2টা পিয়াজ কাটি। এতিয়া এইখিনি মিক্সিত পিচি ল'ম। খুব বেছি মিহি কৰিব নালাগে, ঠিক এনেকুৱা হ'লেই হৈ যাব। এতিয়া বাউল এটাত উলিয়াই লৈছোঁ আৰু ইয়াতে দিছোঁ পৰিমাণ অনুযায়ী নিমখ, অলপমান চেনি, ভেজ মেয়নিজ দিছোঁ 1.5 চামুচমান, চিলি পাউডাৰ 1/2 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান, জালুকৰ গুড়ি 1/2 চামুচ। আপোনালোকে যদি চিলি পাউডাৰটো নিদিয়ে তেনেহ'লে কেঁচা জলকীয়া কেইটামান পেষ্ট বনাই দিলেও হ'ব। আৰু গাৰ্লিক পাউডাৰ দিছোঁ 1 চামুচ আৰু চিলি ফ্লেক্স অলপমান। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া 1 ঘণ্টা সময়ৰ বাবে মেৰিনেট হ'ব দিম। এইখিনি সময়তে মই ব্ৰেড ক্ৰাম্বছখিনি বনাই ল'লোঁ আৰু এটা বেটাৰ বনাই ল'ম। ইয়াৰ বাবে মই ময়দা লৈছোঁ 1 কাপ, অলপমান নিমখ আৰু এটা কণী ভাঙি লৈ অলপ পানী দি ভালদৰে মিক্স কৰি লৈ বেটাৰটো ৰেডি কৰি লৈছোঁ। এইখিনি হৈ গ'ল, ঠিক এনেকুৱা হ'ব লাগিব। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি বাউলটোত ব্ৰেড ক্ৰাম্বছ দি দিছোঁ অলপমান আৰু ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া মই হাতৰ তলুৱাত অলপমান ৰিফাইন তেল লৈ চপকেইটা ৰেডি কৰি ল'ম। মই গোল শ্বেপত বনাম, আপোনালোকে দীঘলীয়া শ্বেপো কৰিব পাৰে। এনেকৈ হাতৰ তলুৱাত লৈ লৈছোঁ আৰু মজেৰেলা চীজ এটুকুৰা মাজত দি ভালদৰে বন্ধ কৰি চপৰ আকাৰ বনাই লৈছোঁ। মই গোটেইকেইটা এনেকৈ বনাই লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো বহাই দি ৰিফাইন তেল অলপ বেছিকৈ দি দিছোঁ। এতিয়া মই এটা এটাকৈ চপ এনেকৈ বেটাৰত লগাই তাৰপিছত ব্ৰেড ক্ৰাম্বছ লগাই লৈছোঁ। আৰু চপকেইটা ৰেডি কৰি লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি লৈ এটা এটাকৈ সাৱধানে চপকেইটা দি দিছোঁ। এতিয়া এইখিনি বনাই ল'ম। তেলখিনি ওপৰত এনেকৈ দি দিছোঁ, কাৰণ ফ্ৰাই কৰোঁতে বহুতখিনি তেল লাগে। এটা ছাইড হৈ গৈছে, লুটিয়াই দিছোঁ। চপকেইটা হৈ গ'ল। এতিয়া উঠাই লৈছোঁ। দেখিছেনে, খুব ধুনীয়া হৈছে। খাবলৈও খুবেই টেষ্টি হয়। বাকীকেইটা চপো মই বনাই ল'লোঁ। এইকেইটাও হৈ গ'ল।
আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ